নমস্কাৰ প্ৰিয় দৰ্শক আটাইকে স্বাগতম জনাইছোঁ খিলঞ্জীয়া অসম ইউটিউব চেনেললৈ মই কংকন খিলঞ্জীয়া আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ বিহুৰ বতৰ বিহু লাগি আছে গতিকে ময়ো জিগজাগ হৈ ওলাইছোঁ অকণমান আপোনালোকে ঘৰতো চাগে নতুন কাপোৰ পিন্ধি আছে কাৰণ এইবাৰতো বাহিৰত বিহু উদযাপন কৰিব নোৱাৰে বা বহুত মানুহ একেলগে লগ হৈ বিহু গাব নোৱাৰে সোশ্যাল ডিষ্টেন্স মানিব লগা হৈ আছে গতিকে ময়ো তেনেকৈ অকলে বিহু উদযাপন কৰিছোঁ ঘৰত ফটা ঢোলতে অকণ ঢোল বজাইছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু লকডাউনৰ বাবে ঢোলটো ভাল কৰা নহ'ল পৰৱৰ্তী সময়ত আপোনালোকক ইয়াতকৈতো ভালকৈ বজাই দেখুৱাবলৈ চেষ্টা কৰিম যা হোক আজি মই ভিডিঅ'টো এই কাৰণেই প্ৰস্তুত কৰিছোঁ যে ঢোলৰ বিভিন্ন অংগৰ লগত আপোনালোকক চিনাকি কৰি দিয়াৰ মানসেৰে কিন্তু অকণমান ঢোলটো বজাই উঠি মই আপোনালোকক বাহিৰলৈ ওলাই লৈ আহিলোঁ মানে পথাৰলৈ আহিলোঁ আৰু ইয়াত অলপ ভাল লাগিব কথাখিনি কৈ সেইকাৰণে ইয়ালৈ আহিলোঁ বাৰু যিয়ে নহওক আংবাং বকি সময় নষ্ট কৰি নাথাকোঁ আপোনালোকৰ মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ ঢোলৰ বিভিন্ন অংগসমূহ আপোনালোকক চিনাক্ত কৰি দিয়াৰ মানসেৰে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক পজ নকৰাকৈ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰক মোৰ ঢোলটো ইয়াত নাই মই পথাৰলৈ আহিছোঁ গতিকে ঘৰলৈকে যাব লাগিব আপোনালোক ঘৰত গৈ কিনে মই ঢোলটো আপোনালোকক দেখুৱাই দিম ঢোলত অংগবিলাক দেখুৱাই দিম ঢোলৰ মাৰিডাল কেনেকৈ কি জোখত বনাব লাগে সেই সম্পৰ্কে কিছু কথা ক'ম বলকচোন মোৰ লগত ঘৰলৈকে যাওঁ তাত গৈ আপোনালোকক ঢোলৰ অংগসমূহৰ বিষয়ে কওঁ আহি মোৰ অতিকৈ মৰমৰ ঢোলটিৰ ওচৰ পাইছোঁ এতিয়া আপোনালোক ঢোলৰ অংগসমূহৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে প্ৰথমে ঢোলৰ খোলা সম্পৰ্কীয় কথাখিনি কৈছোঁ ঢোলৰ খোলাটি নিৰ্মাণ কৰা হয় আম চাম কঁঠাল গছৰ সাৰ অংশৰ পৰা আৰু ইয়াৰ দৈৰ্ঘ্য হ'ব লাগে 18 পৰা 20 ইঞ্চি আৰু হাতেৰে বজোৱা তালিখনৰ বহল হ'ব লাগে 8 ইঞ্চি আৰু মাৰিৰে বজোৱা তালিখনৰ বহল হ'ব লাগে 7 ইঞ্চি দুয়োখন তালিয়ে গৰুৰ চামৰাৰ পৰা তৈয়াৰ কৰা হয় চিউৰি গৰুৰ চামৰাৰ পৰা তৈয়াৰ কৰা হয় এতিয়া আজি ঢোলৰ অংগখিনিলৈকে হাতেৰে বজোৱাখনক তালি বুলি কোৱা হয় আৰু ইয়াৰ চৌপাশে থকা ছালখনক কাটনি ছাল বুলি কোৱা হয় এইখন আৰু ইয়াৰ চাৰিওকাষৰ ঘেৰটোক মলুৱা বুলি কোৱা হয় ঢোলটো গুঠিবলৈ যি চামৰাৰ ব্যৱহাৰ কৰা হৈছে এক বৰতি বুলি কোৱা হয় বৰতিখিনি সোমাবলৈ যিবিলাক বিন্ধা কৰা হৈছে ইয়াত ঢোলটিত এই বিন্ধাবিলাককো ঢোলৰ অংগৰ ভিতৰতে ধৰা হয় তাক কুপি বুলি কোৱা হয় আৰু মাৰিৰে বজোৱা তালিখনক কোবনি তালি বুলি কোৱা হয় ইয়াৰ চৌপাশৰ ঘেৰটোক কোৰল বুলি কোৱা হয় আৰু ইয়াতে যিবিলাক বাঁহৰ খিলা দিয়া হৈছে এইটো আপোনালোকে দেখিছে বাঁহৰ খিলা এই বাঁহৰ খিলাটোক ফৰিং বা ফৰিঙা বুলি কোৱা হয় ঢোলটি ডিঙিত ওলোমাই লোৱাৰ কাৰণে ডিঙিত ওলোমাই লৈ ঢোলটি বজাব লাগিব গতিকে ডিঙিত ওলোমাই লোৱাৰ কাৰণে এই যে গুঠনিটো দিয়া হৈছে চামৰাৰ গুঠনিটো এইটোক কোৱা হয় কণাৰী আৰু এইডালক কোৱা হয় অৰ্থাৎ টঙালীখনক কোৱা হয় কণাৰী জৰি মই টঙালী ব্যৱহাৰ কৰিছোঁ ডিঙিত মানে কি কষ্ট নোপোৱাৰ কাৰণে এইটো কিছুমানে গামোচা ব্যৱহাৰ কৰিব পাৰে আৰু শেষৰটি অংগ হ'ল কি পেট বান্ধনি যিয়ে ইয়াত পেট বান্ধনি থাকে ঢোলৰ যিটো পেট বান্ধনি আমাৰ ঢোলটিক টিউনটো মানে ঢোলৰ স্বৰ যিটো টিউন সুৰ তাক ডিষ্টিউন নকৰে তাৰ বাবে ঢোলত এটা পেট বান্ধনি থাকে আৰু সেই পেট বান্ধনিটোৱে ঢোলটিক টিউনটো বজাই ৰাখিব পাৰে খুব ধুনীয়াকৈ আজিকালি বেছিভাগ ঢোলতে এই পেট বান্ধনিটো দেখিব পোৱা নাযায় আৰু মোৰ ঢোলটিতো নাই কিন্তু আপোনালোকে এইটো অংগৰ ভিতৰতে পৰে পাইছোঁ ঢোলৰ মাৰিডাল সম্পৰ্কে কথা লয় ঢোলৰ মাৰিডাল বনাওঁতে নিজৰ হাতেৰে 3 মুঠি বনালে যিজন ঢোলে বনায় তেওঁৰ হাতেৰে 3 মুঠি হ'লে সেইডালে তেওঁৰ বাবে উপযুক্ত মাৰি আৰু বিজ্ঞানসন্মত জোখটো হ'ল 24.5 পৰা 26 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মাৰিডাল এজন প্ৰাপ্তবয়স্ক ঢোলৰ কাৰণে এডাল উপযুক্ত মাৰি এই মাৰিডাল ঢোলৰ অংগৰ ভিতৰত নপৰে যদিও ই কিন্তু ঢোলৰ বাবে খুবেই অপৰিহাৰ্য